গুড মৰ্ণিং এভৰিৱান, সকলোকে পুনৰ স্বাগতম জনাইছোঁ মই আনিতি নতুন ভিডিঅ'লৈ। এইকেইদিন মনটো বেয়া হ'লেও আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বকশনি বজাৰত যাম আৰু মনটো অলপ বেয়া হ'লেও আজি যাম আৰু অলপ শ্বপিং কৰিব আছে আৰু বকত কি শ্বপিং কৰোঁ আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া পৰিছে আহি পৰা ৰেডি হৈ আছে আমাৰ ইয়াতে নাগালাত আৰু এতিয়া মই ফটাফট ৰেডি হওঁ। যিহে গৰম, ভাত আঞ্জা অলপ হোৱা কৰিলোঁ, হোৱা কৰি অকণমান জাজ খালোঁ। খাই এতিয়া পূৰা তো বলক তেন্তে আমি আজি বকৰ বজাৰ কৰিবলৈ যাওঁ। এতিয়া আমি আহি পালোঁ আৰু বকৰ বজাৰ আৰু আমি খোজকাঢ়ি আহি গৈছোঁ। আগত গাড়ীখন থৈ দিছোঁ আৰু চব বজাৰত চাব পাৰে। আজি মানুহ অলপমান কম, নাজানো কিয় বা, আৰু পূৰা দোকানবিলাক ধুনীয়াকৈ দি থৈ দিছে। আৰু এতিয়া আমি পুলিচৰ লগত যাই আছোঁ, আগে পিচকেইটা লৈ আনি পিচকেইটা চাই আহোঁ। চাওঁ কি পাওঁ কি নাপাওঁ। আৰু ইপিনেদি বলক বজাৰলৈ সোমাই যাওঁ। ইমান ধুনীয়া হৈ আছে ৰাস্তাগিলা, বাৰু গোটেই বেয়া হৈ গৈছে ৰাস্তা পুৰা। আজি কি সকলো বকৰে বজাৰ কৰবি নেকি? দে আজি চবে বকৰে বজাৰ। আমি বাৰু আহিছোঁ বকৰে বজাৰ কৰিব। চাওঁ কি পাওঁ কি নাপাওঁ। পূৰা চেণ্ডেল পূজাৰ চেণ্ডেল সকলো আহি যাব ল'বৰ কাৰণে। আমি ফাৰ্ষ্ট বাৰু কাপোৰৰ দোকানত যাম, তাৰপাছত চেণ্ডেলৰ চাম। মোক জিন্স লাগে, মোকো লাগে। আচ্ছা। আমাৰ কাপোৰৰ বজাৰ হৈ গ'ল বৰ্তমান। এতিয়া আমি আহিছোঁ চেণ্ডেলৰ বজাৰ কৰিবৰ কাৰণে। চাই তেন্তে ভাল লাগে, পূৰা গোটেই ভালেই লাগে। আমি কাপোৰ ল'লোঁ কিবাকিবি আৰু ঘৰত যাই দেখাম। আৰু এতিয়া চেণ্ডেলবিলাক কালেকশ্যন চাই লওঁ, যদি ভাল লাগে ল'ম আৰু এনেকুৱা নলওঁ। মানুহ পূজাৰ বজাৰ কৰা চব আগত যাচোন। আমাৰ এতিয়া বজাৰ কৰা ধুনীয়াকৈ কমপ্লিট হৈ গ'ল আৰু এতিয়া পূৰা কুঁহিয়াৰৰ ৰস খাব আহিছোঁ আৰু অলপমান খাই অলপমান মাহল ঠাণ্ডা কৰি লওঁ। পূৰা পৰিছে, পূৰা খাব আৰম্ভ কৰি দিলোঁ আৰু এতিয়া খাইছোঁ। এতিয়া আহিলোঁ এতিয়া বামুণীয়া আৰু এতিয়া পূজা কৰিম ইয়াতে। তাৰপাছত আৰু লাহেকৈ ঘৰত যাম। তাৰপৰা বজাৰ কৰি আহিছোঁ আৰু কি বজাৰ কৰিবলৈ আপোনালোকৰ ঘৰতে আৰু ধুনীয়াকৈ দেখাই আছোঁ। এয়া আমি পুৰি অৰ্ডাৰ দিছোঁ, ধুনীয়াকৈ দিছে আলু ভাজি আৰু আৰু এতিয়া পৰিছে। আমি এইবাৰ দুটা খাম। बड़ा हरामी हो बेटा। रहा नहीं जाता। कैसे कैसे लोग रहते हैं यार यहाँ पर। मैं बाबा टिल्लू टिल्लू नाम मेरा बाबा टिल्लू बीटेक फ्रॉम कानपुर। फोटो उठाइছো Oh my God! क्या बोला तूने? ভালকে দিয়ে ফটো উঠাইছো। আৰু বেলেগ পোষ্ট দিয়ে অলপ মজা হৈছে আৰু বেলেগ পোষ্ট দিয়ে ধুনীয়া হৈছে। बेकार है भैया, मैं तो टूट गया। ফাইনেলি এতিয়া আহি পালোঁ ঘৰ আৰু আপোনালোকৰ ড্ৰেছবিলাক ড্ৰেছ নহয় এতিয়া কানি আনিছোঁ হেৰি কাপোৰৰ কানি আৰু আপোনালোকক দেখাই দিওঁ। কাপোৰ লোৱা নাই দে গাইজ, পূজাৰ কাপোৰ একদমেই লোৱা নাই এইবাৰ। এইবাৰ নলওঁ বুলি ভাবিছোঁ কাৰণ কি ক'ম আৰু
ইমান মানে এইবাৰ মনটো ভাল নহয়, যিহেতু আমাৰ জুবিন দা মানে আমাৰ মাজত নাই আজি। জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল, বহু দূৰলৈ যে অচিনাকি এখন দেশলৈ গুচি গ'ল, আৰু সেইকাৰণে মানে এইবাৰ অলপমান মানে পূজা তেনেকুৱা ভাৱ অহাই নাই মানে, কাৰণ ইমান ডাঙৰ এটা কি ক'ম আৰু মানে জুবিন দা বুলি ক'লে মানে সকলোৰে মনত এটাই প্ৰশ্ন আহে যে জুবিন দা আমাৰ মানে অসমৰ কিং। আৰু সঁচাকৈ বহুত দুখ লগা ঘটনা। আজিতো বজাৰত যাওঁতে মানে চবেই মানে জুবিন দাৰ কথা কৈ আছে, জুবিন দাৰ খবৰটো পাইছা না? পাইছোঁ, বেয়া লাগিছে বহুত, কিন্তু আৰু কি ক'ম, সিহঁতে কৈছে বহুত বেয়া, এনেকুৱা মানে অকালত মানে মৃত্যুটো হৈ গ'ল। মানে বেমাৰত পৰি থাকিলে বা বয়সস্থ হ'লে তেতিয়া এটা বেলেগ কথা হয়, কিন্তু ইমান মানে হঠাৎ এনেকুৱা যে হৈ গ'ল মানে কোনেও ক'ব নোৱাৰে। জুবিন দাৰ আত্মা যাতে শান্তি পায় সকলো প্ৰাৰ্থনা কৰিব, আৰু আমিও কৰিম, আৰু জুবিন দাৰ আত্মা যাতে চিৰশান্তি লাভ কৰে। আৰু এতিয়া মই কি আনিলোঁ দেখাই দিওঁ আপোনালোকক। ফাৰ্ষ্টতে এয়া এযোৰ চেণ্ডেল লৈ আহিলোঁ, কাৰণ মোৰ চেণ্ডেলকেইযোৰ মানে একদম মানে পুৰণা হৈ গৈছে, এযোৰ লৈ আহিলোঁ। আৰু এইটো এটা কুৰ্তা পিচ, আৰু এইটো এটা কুৰ্তা পিচ, আৰু এইটো এটা কুৰ্তা পিচ, আৰু এইকেইটা হৈছে ব্লাউজৰ পিচ, মানে দুটা ব্লাউজ চিলাম সেইখিনি। আৰু এইটো হৈছে মানে ব্লাউজৰ তলত খোৱা মানে কানিটো। আৰু দেহিৰ কাৰণে এইযোৰ আনিলোঁ কাপোৰ, দেহিক দি দিলোঁ আৰু এইযোৰ কাপোৰ মানে পূজাৰ নামত। এইযোৰ আৰু চিম্পুল এনে, আজিকালি এনেকুৱা পিন্ধা হৈছে বেছিকৈ। এইটো হাফ পেণ্টটো আৰু এইটো চোলাটো জাষ্ট এনেকুৱাই আৰু। এইখিনিয়ে বজাৰ কৰিলোঁ, সেইখিনিতে কিন্তু ধামাকা পইচা গৈছে দে গাইছ। মই 1500 টকা লৈ গৈছিলোঁ, কিন্তু মোৰ হাতত আৰু পইচা একদমেই নাই, পূৰা গোটেই খতম। তেল ভৰালোঁ গাড়ীত, আৰু এইবিলাক কাপোৰতে মানে কানিত বহুত দাম, মানে কাপোৰৰ কানিবিলাকত বহুত দাম। মনটো বেয়া লাগি আছে, আৰু তো হৈ যোৱা কথা আৰু কোনো মানে ৰাখিব নোৱাৰে, এইটো হৈ যোৱা কথা আৰু মানে আমি ধৰি ৰাখিব নোৱাৰোঁ। এনেকুৱা লাগিছে যে পাৰিলে মানে যদি আমি পাৰিলোঁ হয়, আমাৰ হাতত যদি সেইটো ক্ষমতা থাকিল হয়, আমি নিশ্চয় মানে সেইটো সময়খিনি মানে পিছুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিলোঁ হয়। জুবিন দা থকা মানে সময়খিনি আমি আকৌ মানে ঘূৰাই পাব বিচাৰোঁ, মানে যদি পাৰোঁ, ভগৱানে যদি কৰে। যিয়ে নহওক, যি হ'ল হৈ গ'ল, আৰু এতিয়া আমি আৰু কি কৰিম, আৰু মানে বেয়া লাগিলেও মানে একো প্ৰকাশ কৰিলেও একো লাভ নাই। আৰু এতিয়া মানে পূৰা বিচনা এনেকুৱা হৈছে গাইছ, কাৰণ আজি মানে কাপোৰ কানিবিলাক গোটেই ধুই দিছোঁ, আৰু মানে মা এনেকৈ সোমাই থৈ দিছে আজি। এতিয়া গা পা ধুও, মানে ইমানেই বেছি ধূলা, ইমানেই বেছি ৰাস্তা বেয়া হৈ আছে, কাৰণ আমাৰ ইয়াতে ৰাস্তা যিহেতু ভাল কৰি আছে, তো সেইকাৰণে পূৰা এইবিলাক পিহি দিলে মানে গোটেই ধূলা হৈ গ'ল। এতিয়া গা পা ধুও। আজি ভিডিঅ'টো ইমানে, কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু পূজাৰ বজাৰ কোনে কৰিলে কমেণ্ট কৰিব। আৰু গাইজ ইমানেই আৰু। মনটো যিহেতু বেয়া লাগি আছে, ইমান মানে ক'বলৈ আৰু মন নাই আৰু। আৰু য'তে থাকে জুবিন দা ভালে থাকক, বাছ এইটোৱে কামনা আৰু।